কৰ্মহীন জীৱনৰ কোনো মূল্য নাই, অৰ্থহীন জীৱনটো অসাৰ হৈ পৰে। আপোনাৰ আত্মবিশ্বাসেই আপোনাক আগুৱাই লৈ যাব। তাৰ বাবে আপুনি আগুৱাই আহিব লাগিব, কৰ্ম কৰিবলৈ, মেহনত কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। তাৰ ফল আপুনি হাতে হাতে পাব। কাৰণ এতিয়া আপুনি ৰৈ থকাৰ সময় নহয়, এতিয়া আপুনি ভাবি থকাৰ সময় নহয়, এতিয়া আপোনাক কৰি দেখুৱাৰ সময়, কাম কৰাৰ সময়। আপুনি আপোনাৰ পৰিয়ালৰ ভৱিষ্যতৰ কাৰণে, আপোনাৰ নিজৰ জীৱনটো আগুৱাই নিবৰ কাৰণে এটা সুন্দৰ উপাৰ্জনৰ কাম কৰা অতি প্ৰয়োজন। নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ বৰী, এই চিষ্টেমৰ ছুপাৰভাইজাৰ, ঘৰ গোলাঘাট। আপোনালোকে এই ভিডিঅ'টি এশলৈকে চাব, হয়তো বহুতৰ জীৱনৰ বাবে যথেষ্ট লাভজনক হ'ব পাৰে। মই আজি এই চিষ্টেমত 1.5 বছৰ অতিক্ৰম কৰিলোঁ। এই 1.5 বছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে বন্ধুসকল, মই এই চিষ্টেমলৈ নহাৰ আগত, এই ডিজিটেল চিষ্টেমলৈ নহাৰ আগত বৰ দুৰ্দশাৰে জীৱনটো অতিবাহিত কৰিছিলোঁ। নিজে কৰি থকা কামৰ পৰা যিখিনি উপাৰ্জন কৰোঁ, সেইখিনি মোৰ পৰিয়ালটো আগুৱাই নিবৰ কাৰণে যথেষ্ট নহয়, পৰ্যাপ্ত নহয়। মোৰ চাহিদা পূৰণ কৰিব পৰা নাছিলে সেই উপাৰ্জনে। আৰু ভবামতে মই চিন্তা কৰা মতে কামবিলাক কৰি আগুৱাই যাব পৰা নাছিলোঁ, যিহেতু মোৰ উপাৰ্জন সীমিত আছিল। জীৱনটো অনিশ্চয়তাৰ মাজেৰে পাৰ হ'বলৈ ধৰিছিল। আজিৰ যান্ত্ৰিকতাৰ যুগত মূল্য বৃদ্ধিৰ পৰিস্থিতিত নিজৰ লগতে পৰিয়ালটো আগুৱাই নিয়া যথেষ্ট কষ্টকৰ হৈ পৰিছিল। সেয়ে মই এটা এক্সট্ৰা ইনকামৰ কথা ভাবিছিলোঁ, যে মই কৰি থকা কামৰ লগতে এটা এক্সট্ৰা উপাৰ্জন কৰিব পৰা হ'লে মোৰ নিশ্চয় জীৱনটো সুন্দৰ হ'লহেঁতেন, হয়তো কিছু অভাৱ পূৰণ কৰিব পাৰিলোহেঁতেন। এনেদৰে ভাবিছিলোঁ। এনেদৰে ভাবি দিনবোৰ পাৰ হ'বলৈ ধৰিছিলে, দিনৰ পিছত দিন পাৰ হৈছিলে। এনেদৰে ভাবি থাকোঁতে এদিন অৰ্থাৎ ফেচবুকত এটা পোষ্ট পাইছিলোঁ যে ঘৰৰ পৰাই আজৰি সময়ত ছ'চিয়েল মিডিয়া মাধ্যমৰ জৰিয়তে এটা সুন্দৰ উপাৰ্জন কৰাৰ পোষ্ট। মই লগে লগে এই পোষ্টটোৰ জৰিয়তে যোগাযোগ কৰিছিলোঁ, কথাখিনি বুজিবলৈ চেষ্টা কৰিছিলোঁ। খুব ভাল লাগিল কথাখিনি, কাৰণ মই আজি ইমান দিনে যেনেকুৱা ধৰণৰ এটা কাম, এক্সট্ৰা কাম বিচাৰি আছিলোঁ, সেই ধৰণে ভবামতেই হ'ল কামটো। সেইকাৰণে বৰ বিশেষ দেৰি নকৰিলোঁ, কথাখিনি বুজি লৈ লগে লগে জইন কৰাৰ সিদ্ধান্ত ল'লোঁ। যিহেতু এই কামটো কৰিবলৈ আমি ক'তো যাব নালাগে আৰু নিজৰ কৰি থকা কামৰ কোনো ক্ষতি নহয়। ঘৰত থাকিয়েই আজৰি সময়খিনি উচিতভাৱে ব্যৱহাৰ কৰি, সঠিকভাৱে ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়া মাধ্যমত এটা সুন্দৰ উপাৰ্জন কৰিব পাৰি। হয়, কথাষাৰ মই সঁচা প্ৰমাণিত কৰি দেখুৱাইছোঁ। বৰ্তমান মই সেই চিষ্টেমত ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত। এই চিষ্টেমত যোগদান কৰিয়েই মই খুব সুন্দৰকৈ কাম কৰি এছিষ্টেণ্ট ছুপাৰভাইজাৰ প্ৰথমে এচিভমেণ্ট কৰিবলৈ সক্ষম হৈছিলোঁ আৰু খুব এটা সুন্দৰ উপাৰ্জন কৰি আছোঁ বৰ্তমানো। ইয়াৰ পাছতে মই নিজৰ কৰ্মদক্ষতাৰ ফলত আৰু সুন্দৰকৈ কাম কৰি মই ছুপাৰভাইজাৰ ৰেংক ল'বলৈ সক্ষম হ'লোঁ আৰু বৰ্তমানো এটা সুন্দৰ উপাৰ্জন কৰি আছোঁ, য'ত মোৰ নিজৰ এটা সুকীয়া পৰিচয় পাইছোঁ, পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰিব পাৰিছোঁ, য'ত মই আৰ্থিক স্বাধীনতা পাইছোঁ। এতিয়া মই নিজৰ ভবামতে যিকোনো কাম কৰিব পৰা সক্ষম হৈছোঁ, নিজকে সলনি কৰিব পাৰিছোঁ। আজি নিজৰ লগতে পৰিয়ালটোক এটা সুন্দৰ পৰিৱেশ দিবলৈ সক্ষম হৈছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকেও নিশ্চিতভাৱে কৰিব পাৰিব। আপোনালোকে সেই সন্মানৰ গৰাকী হ'ব পাৰিব। আপোনালোকে এটা সুন্দৰ উপাৰ্জন কৰিব পাৰিব যদিহে আপুনি আগুৱাই আহে। আপোনাৰ যদি জীৱনত সঁচাকৈ কিবা এটা কৰাৰ সপোন আছে, লক্ষ্য আছে, আশা আছে, তেন্তে ৰৈ নাথাকিব, দেৰি নকৰিব, ভাবি নাথাকিব। আজি আপোনাৰ বিজনেছ জাৰ্ণি আৰম্ভ কৰক, মোৰ সৈতে যোগাযোগ কৰক। মই আপোনাক কথা দিছোঁ, আপোনাক নিশ্চিতভাৱে সহায় কৰি আগুৱাই লৈ যাম। মই যি ধৰণে আগুৱাই গৈছোঁ, যি ধৰণে সুন্দৰ এটা উপাৰ্জন কৰি আগুৱাই গৈ আছোঁ, সেইধৰণে আপোনাক আগুৱাই লৈ যাম। এটা সুন্দৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান, য'ত ডিজিটেলি আপোনাক গাইড আৰু প্ৰশিক্ষণ দিয়া হ'ব। গতিকে আজিয়ে যোগাযোগ কৰক, আপোনাক আগুৱাই নিয়াৰ দায়িত্ব মোৰ। ধন্যবাদ।